আপোনালোকৰ আশীৰ্বাদত মোৰো বহুত ভাল আৰু আজি মই গৈ আছোঁ কলেজলৈকে আৰু মই পঢ়ি আছোঁ দুধনৈ কলেজত এইবাৰ BA আৰু এতিয়া মই গৈ আছোঁ আৰু আজি মানে আমাৰ কলেজত সোণালী জয়ন্তী আছে তাৰ কাৰণে আজিৰ পৰা আৰম্ভ হৈছে আগষ্টৰ 4 তাৰিখ তো আজিৰ পৰা আৰম্ভ কাৰ্যসূচীবিলাক আৰু আজি আহিব শিক্ষামন্ত্ৰী আৰু তো বলকচোন যাওঁ আৰু এতিয়া গাড়ী চাড়ী পোৱা নাই খোজকাঢ়ি গৈ আছোঁ তো বলক আৰু মই এতিয়া গাড়ী পালোঁ আৰু এতিয়া গৈ থাকোঁ বলক আহি পালোঁ কলেজ আৰু মোৰ লগত আছে কণিকা আৰু এইটো হৈছে অনুস্মিতা আৰু এইবিলাক চাওক গোটেই মানে ষ্টুডেণ্টবিলাকে আহিছে আৰু মেখেলা চাদৰ বা বেলেগ ড্ৰেছ পিন্ধি আহিছে তো দেখাই আছোঁ আপোনালোকক আৰু এতিয়া আমাৰ কলেজৰ মেইন গেটখন ইমান ধুনীয়াকৈ সজাইছে সোণালী জয়ন্তী উপলক্ষে আৰু এতিয়া ভিতৰলৈ সোমাই আহিলোঁ আৰু বহুত ধৰণৰ মানে ষ্টুডেণ্টবিলাক ইমান ধুনীয়া ধুনীয়া ড্ৰেছ কৰি আহিছে আৰু আমিবিলাক মানে ইউনিফৰ্মত আহিবলৈ দিছে বাকীবিলাক আৰু যিবিলাকে গান চান গাব সেইবিলাকৰ মানে বেলেগ ড্ৰেছ পিন্ধি আহিব দিছে আৰু এতিয়া ভিতৰলৈ গৈ আছোঁ আৰু কলেজখন দেখুৱাও হ'ল লগতে আপোনালোকক চাই থাকক একদম ধুনীয়াকৈ সজাই লৈছে ষ্টেজখন এইটো হৈছে সন্মুখত একদম আৰু এইবিলাক পতাকা চতকা উত্তোলন কৰি থৈ দিছে আমাৰ হৈছে বান্ধৱী দীক্ষিতা একদম ড্ৰেছত আহিছে চাওক মুখখন দেখা একবাৰ আৰু এইবিলাক হৈছে মানে এতিয়া গান গাব এইবিলাক গোটেইবিলাকে বেলেগ বেলেগ ট্ৰেডিশ্যনেল মানে ড্ৰেছ কৰি লৈ ৰৈছে আৰু আমি এতিয়া ৰখি আছোঁ আৰু বহি আছোঁ আৰু যিহে মানে বতৰটো বেয়া কৰিছে হ'লেও বহুত গৰম আৰু এতিয়া বহি আপোনালোককো দেখাম আৰু এতিয়া মানে সংগীতটো ষ্টাৰ্ট হৈছে তো শুনক কলেজৰ কেণ্টিন এয়া আৰু আমাৰ এইটো ভ্লগাৰে ভিডিঅ' বনাই আছে চাওক এয়া কলেজৰ পৰা ওলাই আহিলোঁ আহি পিনে কিবা এটা খাওঁ খোৱাৰ পিছত লগৰ কেইজনীৰ কিবা কাম আছে সেইখিনি কৰোঁ কৰাৰ পিছত আকৌ আমি কলেজত যাম তো দেখাই থাকিম আপোনালোকে চাই থাকিব এতিয়া আমি আহিলোঁ ৰেষ্টুৰেণ্টলৈ কিবা এটা খাবলৈ যিহেতু বহুত মানে দেৰি হ'ল দুপৰীয়াই হৈছে প্ৰায়ভাগ আৰু এতিয়া আমি কিবা এটা খাওঁ আৰু আমি অৰ্ডাৰ দিছোঁ ফ্ৰাইড ৰাইচ তো খাওঁ এতিয়া আৰু অৰ্ডাৰটো এতিয়া বনাই আছে অহাৰ পিছত দেখাই আছে আৰু এইখন হৈছে মেনু আৰু মেনুখন এবাৰ দেখাই দিছোঁ আপোনালোকক দামবিলাক চাই ল'ব পাৰে আৰু আমি দিছোঁ চিকেন ফ্ৰাইড ৰাইচ আৰু এতিয়া আমাৰ আহি পাল চিকেন ফ্ৰাইড ৰাইচ আৰু আমি দুজনীয়ে খাম আৰু খাই লওঁ তাৰ কাৰণে এতিয়া আমি খাওঁ এতিয়া আমাৰ ফ্ৰাইড ৰাইচ খোৱাৰ পিছত আইচক্ৰীম কিনি ল'লোঁ আৰু আইচক্ৰীম এতিয়া খাওঁ দেই এতিয়া আমি খাই পিনে আহিলোঁ অহাৰ পিছত এতিয়া মানে এডুকেশ্যন মিনিষ্টাৰ ছাৰ আহিব ৰণোজ পেগু ছাৰ আৰু এতিয়া আমি গোটেইবিলাক ইয়াতে লাইন পাতি ৰখি আছোঁ মানে আদৰিবলৈকে তো চাই থাকিব আপোনালোকক মই গোটেইখিনি দেখাই থাকিম
লকডাউনৰ সময়ত ভাঙি তাক চাৰখাৰ কৰা হৈছে। ব্ৰিটিছে এটা আধুনিক শিক্ষা ব্যৱস্থা আনি দিলে, যাৰ উদ্দেশ্য হৈ গ'ল কেৰেণী সৃষ্টি কৰা, চাকৰিয়াল সৃষ্টি কৰা ব্ৰিটিছ প্ৰশাসনৰ কাৰণে। এইখিনি হৈছে লাষ্টৰ একদম শেষ পৰ্যায়ৰ ভিডিঅ'টো। আহিলোঁ তাত মানে ভাত পানী খাইছোঁ আৰু কি খালোঁ তাত মানে ইমান দেখা নাই। আৰু এতিয়া আমি আহি নন্দেশ্বৰ পাহাৰ, আৰু ইয়াতে মানে এই সোমবাৰে অহা হোৱা নাই, আহিম, আপোনালোকে জল্দি ভিডিঅ'টো পাব। আৰু এতিয়া অকণমান টাইম আমি ইয়াতে ৰখি দিম, ৰখি দিয়াৰ পিছত যাম আৰু মানে লগৰ কেইজনী আমি দুয়োটাই মানে নামিছোঁ ইয়াতে। আৰু অকণমান টাইম ৰখোঁ আৰু ইয়াত। আজিৰ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু যোনে মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব নকৰাকৈ একেবাৰে নাযাব। তো ধন্যবাদ, আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পাইছোঁ।